আপোনালোকে জানে যে আমাৰ নোটিফিকেশ্যন ইছ্যু হ'ব 28 মাৰ্চত আৰু আমাৰ নমিনেশ্যন তাৰপিছত ষ্টাৰ্ট হ'ব আৰু নমিনেশ্যনৰ লাষ্ট ডেট হৈছে 4th of April আৰু আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশ্যনৰ 5th of April আৰু লাষ্ট ডেট অফ উইথড্ৰয়েল অফ কেণ্ডিডেটছৰ এইটো হ'ব 8th of April আৰু আমাৰ ডেট অফ পল হ'ব 26 April আৰু আমাৰ কাউণ্টিং অফ ভোটছ আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এইখিনিয়ে আমাৰ মেইন শ্বেডিউলটো ইয়াৰ উপৰিও আমাৰ ইয়াত কিমান ভোটাৰ্ছ আছে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ইয়াত এইবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখাং আৰু টোটেল আমাৰ ভোটাৰ আছে 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172টা polling stations আৰু ৰংখাঙত আছে 140 polling stations আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা সেক্টৰ 10টা জোনকে ভাগ কৰিছোঁ আৰু দুইটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জোন থাকিব আৰু ইফালে ৰংখাঙতো 10টা জোন থাকিব নহয় 5টা জোন হ'ব টোটেল 10টা জোন হ'ব আৰু আমাৰ সেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমাৰ যিটো ডিছবাৰ্চমেণ্ট চেণ্টাৰ হ'ব এইটো হামৰেন HS স্কুল হ'ব আৰু আমাৰ কাউণ্টিঙো তাতে হ'ব ষ্ট্ৰং ৰুম তাতে হ'ব আৰু তাতে আমাৰ 3 টায়াৰ সিকিউৰিটি থাকিব ইনসাইড পেৰামিটাৰ্ছটো আমাৰ চেণ্ট্ৰেল ফ'ৰ্চৰ দ্বাৰা কৰিব আৰু আউটসাইড পেৰামিটাৰ্ছটো আমাৰ ষ্টেট পুলিচ থাকিব আৰু আমি সকলো টিমৰ লগত আমাৰ পুলিচ প্ৰটেকশ্যন থাকিব তেখেতসকলৰ টিম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ECI প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টিম আৰু SSTৰ টিম মানে ষ্টেটিক সাৰ্ভেইলেন্স টিমসকল আমাৰ অলৰেডি আৰু MCC টিম মডেল কোড অফ কণ্ডাক্ট যাতে ক'তো ভায়োলেশ্যন নহয় তাৰ বাবে আমাৰ টিমসকল অলৰেডি দে আৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেণ্টেজ অফ ভোটিং আছিলে 77% গতিকে আমি এই পাৰ্চেণ্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰে তেখেতসকল যাতে সেইদিনাখন ওলাই আহে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম আৰু এইবাৰ এটা দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85+ যিসকল ভোটাৰ্ছ আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলেও হোম ভোটিং কৰিব পাৰিব